ASSAM MEDICAL COLLEGE finally আমি ঘৰৰ পৰা ওলালো আমাৰ ষ্টুডেন্ট ডাক্তৰ পুৰা একদম মোকো চাগে এনেকৈ দেখাব ফাইনেলি আজি কলেজ যাম আৰু মই এতিয়া উঠিলোঁ এতিয়া প্ৰায় 10:22 পৰা ক্লাছ আছে তো বেছি টাইম নাই আধা ঘণ্টাত গা চা ধুই মুখ চুখ ধুই আমি এতিয়া কলেজ যাম ইফালে চাগে ৰাহুলৰ ওলা হ'লে মই ঘুমাই আছোঁ মোৰ অলপ উঠাত দেৰি হয় উঠাত দেৰি মানে উঠো বাৰু কিন্তু উঠিব মন নাযায় মানে বিছনাৰ পৰা উঠিব মন নাযায় তো সেইকাৰণে মোৰ দেৰি হয় ইফালে আৰু ব্ৰাছ কলগেটটো ল'ম আৰু বলক এতিয়া মই বাথৰুম যাওঁ এতিয়া মই ব্ৰাছডাল লওঁ এটা কলগেটটো আছে আৰু দাঁতটো মাজো ইফালে ভাত চাগে হৈছে ৰেডি ৰুমমেটটো গা ধুই আছে মই এতিয়া গাটো ধুব যাব লাগিব তই গাটো নুধা নেকি পটাপট দেৰি হ'লে 11টা বাজিল দেখোন দে বাৰু কি হয় মানে মই অলপ বহো তো গাইছ এই আমাৰ খাদ্য আহি গৈছে ৰাতিপুৱাৰ আহাৰ আৰু এই মই পিঁয়াজ খানি আছোঁ এইবিলাক জুতি বেলেগ সৰু সুৰা একোটা চাটনি কি কয় বাছ খানা হ'ল চবকে অলপ অলপ দি লওঁ মই পুৰা বাটিতে খাম হৈ গ'ল এতিয়া আমি খাওঁ দিয়ক গাইজ ফাইনেলি আমি ঘৰৰ পৰা ওলাই আহিলোঁ নতুন ড্ৰেছ পিন্ধি একদম বগা কোট একদম এপ্ৰন পিন্ধি তো এতিয়া আমি কলেজত যাই আছোঁ লগতে হে গাইজ দিছ ইজ জিন্তু এণ্ড ৱেলকাম বেক টু মাই চেনেল বেং বইজ তো বলক এতিয়া মোৰ লগত এতিয়া আজি প্ৰথমবাৰৰ কাৰণে ক্লাছ কৰিব যাই আছোঁ তো গাইজ মোৰ এটাই ভয় লাগিছে বেলেগ একো ভয় নাই মই চুলিটো গাঠা আপোনালোকে গম পায় ন চুলিটো দীঘল মোক চুলি চাই কাটিব দিব কৈ আছে এতিয়ালৈ কিন্তু কাটা নাই আৰু কি বা হয় আজি প্ৰথম ক্লাছ কৰিব গৈ আছোঁ আজি যি কয় ক'ব আৰু মেকুৰী আগে দি গ'ল এতিয়া কি বা হয় ক'ব নোৱাৰোঁ আৰু তো বলক মোৰ লগত এতিয়া আমি গৈ আছোঁ AMC ন AMC এইচলৈ তো বলক এতিয়া মোৰ লগত ৰাহুল পিছফালৰ পৰা চাওক আপোনালোকে ডাক্তৰ পুৰা একদম মোকো চাগে এনেকৈ দেখা হ'ব পিছফালৰ পৰা কিন্তু মোৰ কি ক'ম আৰু এতিয়া আমি টাৰ্ণিং ল'ম এয়া চাওক সৰু ল'ৰা ছোৱালীবোৰে খেলাৰ কাৰণে সৰু সুৰা এটা পাৰ্ক বহুত ভাল কাম কৰিছে দিয়ক এইটো এতিয়া গাইজ থৰছ আমি শ্বৰ্টকাট মাৰিবলৈ গৈ আছোঁ কিবা ৰিক্সত গৈ আছোঁ কিবা কাৰণত যদি ইয়াৰ পৰা পূৰ্ণ একদম বগা হৈ আছোঁ ক'লা হৈ যাব লাগিব এই হ'ল আমাৰ শ্বৰ্টকাট নহ'লে একদম পল্টন বজাৰ হয় ইয়াতো গাইজ পল্টন বজাৰ বুলি এটা চক এটা আছে এইটো আমাৰ গুৱাহাটীতে পল্টন বজাৰ আছে সেইটো নহয় ইয়াতো পল্টন বজাৰ আছে আগফালে দেখাই দিম বাৰু কেতিয়াবা টাইম পালে এনেকুৱাকৈ এক পাক ঘূৰি আহিব লাগে কিন্তু আজি এক পাক ঘূৰি অহা নাই শ্বৰ্টকাট মাৰিছোঁ দেৰি হ'ল বাৰু আৰু ইফালেতো মেডিকেল কিমান মেডিকেল আপোনালোকক মই দেখাই গৈ আছোঁ আৰু একেবাৰে তো গাইছে এইফালে আগফালে এইবিলাক গোটেই পল্টন বজাৰ বুলি কয় আৰু এইটো এটা হস্পিটেল হয় আপোনালোকে ইফালে যি চাই ইফালে ফাৰ্মাচী ইফালে যি চাই সিফালে হস্পিটেল এইটো চাওক এইটো আদিত্য কিবা হস্পিটেল ইফালে খানা এইটো হ'ল আদিত্য হস্পিটেল এই আগত আৰু হস্পিটেল ফাৰ্মাচী এতিয়া আৰু বেলেগ নাই আৰু খাদ্যৰ সোৱাদ পালে একদম মানে ৰবাই নৰোঁ আৰু কি ক'ম গাই আমি পাৰ হৈ লওঁ ৰাস্তাটো অলপ পাৰ হৈ লওঁ একদম দৌৰি গৈ আছোঁ গাইছ আপোনালোকে ইমানে দেৰি হৈছে আমাৰ এইটো এটা হস্পিটেল ফাইনেলি আমি পাই গ'লোঁ এয়া হ'ল আমাৰ মেডিকেলৰ মেইন গেট আছাম মেডিকেল কলেজ আমি আৰু তলেৰে যাম তো বলক এতিয়া এইফালে নতুন কিবা এটা বনাই আছে এইটো হ'বই আৰু এইটো বেছি দিন নাই এইহে হ'ল আমাৰ কলেজ মেডিকেল কলেজ হ'ল ইফালে এইফালেৰে যাম আমি এতিয়া এইফালে নেকি ইফালে নেকি ইফালে নহয় নেকি ইফালে নহয়
सबसे बेয়া प्रब्लेमটো হ'ল কলেজত প্ৰথম দিনা আইফালে লেট হোৱাটো তো 11টাৰ পৰা ক্লাছ আছে অলৰেডি 11টা পাছ হ'ল আৰু सबसे বেয়া প্ৰব্লেমটো হ'ল ক'ত ক্লাছটো হয় এই বস্তুটো বিচাৰি নোপোৱাটো তো এতিয়ালৈ ক'ত ক্লাছ হয় একো গম নাপাওঁ তো সুধি গৈ থাকিব লাগিব আমি ভাবিছিলোঁ ইফালে বিল্ডিঙত ক্লাছ হ'ব বুলি কিন্তু ইফালে ক্লাছ নহয় এতিয়া সিফালে যাব লাগিব এতিয়া আমি সিফালে গৈ আছোঁ চাওঁ বাৰু ইফালে ক'ত পাওঁ ৰুমটো অলৰেডি তো 10 মিনিট লেট আৰু চাগে পিছতে আৰু 10 মিনিট 20 মিনিট লেট তো ফাৰ্ষ্ট ডে গালি খাব লাগিব তো বলক মোৰ লগত অকণমান গালি খাওঁ কিবাকে গাইজ বিল্ডিংটো গম পালোঁ যে ক্লাছ আমাৰ ইটো বিল্ডিঙত হ'ব তো এতিয়া চেলেঞ্জিং কামটো হ'ল কোনটো ৰুমত হৈ আছে সেইটোহে তো এতিয়া ৰুমটো বিচাৰি যাব লাগিব গাইজ আমাৰ ক্লাছ খতম এইবোৰ আমাৰ ষ্টুডেণ্ট DMLTৰ বহুত আছে ক্লাছ কৰিলোঁ ইয়াতে বহি আছোঁ এতিয়া আমি বায়'ডাটা জমা দিব যাই আছোঁ এইটো মোৰ বায়'ডাটা হয় বায়'ডাটাখন এইকাৰণে দিব লাগে যে মই ইয়াৰে ষ্টুডেণ্ট হয় তাৰ কাৰণে আই কাৰ্ড এখন দিব তাৰ কাৰণে এতিয়া বায়'ডাটাটো আমি জমা দিম সেইকাৰণে এতিয়া গৈ আছোঁ মেইন অফিচত ইয়াৰ আগত চাগে ভিডিঅ' বনাব কাৰণ বেয়া কথা খতম এতিয়া আমি ঘৰ আহি আছোঁ এতিয়া বাজিল 3টা এতিয়া আমি কিয় অলপ চিকেন লৈ আছোঁ এই টপলাটোত দেখা দি টপলাটোত চিকেন লৈ আছোঁ এতিয়া আমি 3টা বজাত বনাম কোনদিনা হ'লে আমি মোটামুটি 3টা বজাত ঘৰত ভাত খাওঁ কিন্তু আজি আমাৰ এনেকুৱা পৰিস্থিতি হৈছে এতিয়া মায়ো নাই ঘৰত ভাত দিয়াৰ কাৰণে আৰু এইটো আমাৰ বিল্ডিং এইটো এপাৰ্টমেণ্টত আমি থাকোঁ এই মাজতটোত থাকোঁ আমি তো এতিয়া আৰু গৈ আৰু ভাগৰে বনাব লাগিল তাৰপিছত খাম আৰু তো বলক এতিয়া চিকেনে বনাওঁ এইফালে উঠি যাওঁ ৰুম চাবি তাত আছে বতৰত খুল जीना है এটা বাজিছে এতিয়া ভাত খাওঁ দে খাওঁ দিয়ক Now really bad.